নমস্কাৰ, মই আপোনালোকলৈ আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। মই আপোনালোকৰ ওচৰলৈ আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। এখন আমাৰ ভাৰতৰ প্ৰায়বিলাক মানুহে আমাৰ হিৰ' কোম্পানী বাইক চলায়। কিন্তু বেছিভাগ মানুহে বাইকখন চলায়, কিন্তু বাইকখনৰ কেপাচিটি কিমান, CC কিমান, পাৱাৰ কিমান, কিন্তু বুজি নাজানে। মই সেয়েহে আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বাইকৰ এইবিলাক বুজাই দিবলৈ। কম বাৰু। আৰু আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এখন বাইক হিৰ' এক্সট্ৰিম স্পৰ্ট বাইকখনৰ বিষয়ে লৈ পিনি। বাইকখন 150cc আছে ইঞ্জিন কেপাচিটি। তাৰপৰা তেওঁ এই বাইকখনৰ আপোনাৰ মাইলেজ দিয়ে আপোনাৰ পূৰা 48 পৰা 50 দিব মাইলেজ 1 লিটাৰ তেলত। তাৰপৰা আপোনাৰ মেক্সিমাম পাৱাৰ 14.4 PS, 8,500 RPM মেক্সিমাম পাৱাৰ বাইকখনৰ গাড়ী নহয় বাইক। আপোনাৰ তাৰপৰা গাড়ীখনৰ ৱেট আছে দুখন, এক্সট্ৰিম স্পৰ্টৰ দুখন আছে। এখন আপোনাৰ 146 kg আৰু আন এখনত আছে 147। এখনত 147খনত আপোনাৰ ডুৱেল ডিস্ক ব্ৰেক হ'ব, আৰু 146খনত অকল এটাতে হ'ব ডিস্ক ব্ৰেক। তাৰপৰা ফুল টেংক হ'ব আপোনাৰ প্ৰায় 12 লিটাৰ। টেংকিটোত পেট্ৰল খাব, ডিজেলনো ক'ত খাব। ফুল টেংক আপোনাৰ 12 লিটাৰ। তাৰপৰা কলিং চিষ্টেম হ'ল এয়াৰ কল্ড। তাৰপৰা বাইকখনৰ আপোনাৰ টপ স্পীড হ'ব প্ৰায় 100 ওপৰত যাব আৰু টপ স্পীড। যিমান পকালেও নাযায়, খালি 100 ওপৰতে যাব। তাৰপৰা বাইকখনৰ প্ৰায় পইচা হ'ব আপোনালোকে কিনিবলৈ গ'লে এনেই ইনষ্টলমেণ্টতো বহুত হৈ যাব, এনেই আপোনাৰ 89,000। তাৰপৰা মই এইবিলাকে আপোনালোকে যদি বাইকখন যদি কিনিবলৈ যায়, তেতিয়াহ'লে আপোনালোকে দুটা বস্তু চাব লাগিব। ইঞ্জিন CC কিমান, ভাল ইঞ্জিন ল'ব লাগিব, CC থকা 150 থকা। তাৰপৰা মাইলেজটো কিমান দিয়ে এইটো চাব লাগিব। বাইকখন ছাৰ্ভিচিং কৰিলে চেঞ্জ হৈ থাকে। এয়াকে ক'লোঁ। আগৰ ভিডিঅ'ত আকৌ আহিম আপোনালোকৰ ওচৰলৈ নতুন এখন বাইকৰ বিষয় লৈ পিনি। আৰু মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। বাইকৰ কথা জানিবলৈ হ'লে লাইকো কৰিব, কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে কোনোবাই যদি নাজানে বাইকৰ বিষয়ে মই ক'ম আপোনাক। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব।